নমস্কাৰ জ্ঞানাংকুৰ দা লাৰ্ণিং হাবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ সমাজতত্ত্ব বিষয়ৰ অন্তৰ্গত প্ৰথম খণ্ডৰ পাঠ্যপুথি ভাৰতীয় সমাজৰ প্ৰথম অধ্যায় ভাৰতীয় সমাজৰ পৰিচয়। সমাজতত্ত্ব হ'ল এক সম্প্ৰসাৰণমুখী সমাজ বিজ্ঞান। সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ হৈছে মানৱ সমাজ। এই মানৱ সমাজৰ বিষয়ে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি প্ৰকৃত তথ্য উদ্ঘাটন কৰা হৈছে সমাজতত্ত্বৰ মূল লক্ষ্য আৰু উদ্দেশ্য। সমাজ কি এই বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁ, এইটো হৈছে ব্যাপকভাৱে প্ৰচলিত এটা শব্দ, যদিও সমাজতত্ত্বত সমাজ শব্দটোৰ অৰ্থ অতি ব্যাপক। বিভিন্ন জীৱ জন্তু আৰু কীট পতংগৰ মাজতো সমাজ দেখিবলৈ পালেও সমাজতত্ত্বই সমাজ মানে মানৱ সমাজকে বুজায়। সমাজতত্ত্বই মানৱ সমাজৰ সামাজিক সম্বন্ধৰ দিশটোহে বৈজ্ঞানিক পদ্ধতিৰে পুংখানুপুংখভাৱে অধ্যয়ন কৰে। ব্যক্তি আৰু সমাজৰ সম্বন্ধ অতিকে নিবিড় ৰূপত সমাজতত্ত্বই প্ৰতিষ্ঠা কৰে। সেইটো আমি মাজৰ ভাগলৈ যাবলৈ আগবাঢ়িছোঁ। ইয়াত এটা দিশৰ কথা আলোচনা কৰা হৈছে, এইটো হৈছে আত্ম অনুধাৱন। সমাজতত্ত্বই আমাক বাহ্যিক দিশৰ পৰা কেনেদৰে চাব পাৰোঁ তাক শিকাবলৈ প্ৰয়াস কৰে। ইয়াকে আত্ম অনুধাৱন বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় চেল্ফ ৰিফ্লেক্সিভিটি। ইয়াত আমি সমাজক এখন দাপোনৰ লগত তুলনা কৰিব পাৰোঁ। যিদৰে দাপোনত বা আইনাত আমাৰ প্ৰতিবিম্ব পৰিস্ফুট হয়, ঠিক তেনেদৰে আত্ম অনুধাৱনৰ জৰিয়তে নিজকে আমি সমাজৰ আন ব্যক্তিসকলে আমাক কেনেদৰে চায় বা বুজিবলৈ প্ৰয়াস কৰে তাৰ বিষয়ে গম পাব পাৰোঁ। আৰু ইয়াতে দুটা কথা ক'বলৈ প্ৰয়াস কৰা হৈছে, এটা হৈছে ভৌগোলিক মানচিত্ৰ আৰু এটা সামাজিক মানচিত্ৰ। ভৌগোলিক মানচিত্ৰ বুলি ক'লে আমি এনে এক ধৰণৰ আৰ্হি বা নক্সাকে বুজিব পাৰোঁ, যাৰ জৰিয়তে পদ্ধতিগতভাৱে এক ভৌগোলিক স্থানৰ অৱস্থিতি নিৰ্ণয় কৰা সহজ হয়। ইয়াত এইখন উদাহৰণস্বৰূপে আমি দেখাবলৈ প্ৰয়াস কৰিছোঁ ভাৰতৰ নদী আৰু ইয়াৰ উপনদীসমূহৰ বিষয়ে। ইয়াত যদি আমি চাবলৈ যাওঁ, এয়া আমি দেখিবলৈ পাম যে এয়া আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ, আৰু ইয়াত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহক দেখাবলৈ প্ৰয়াস কৰা হৈছে। ঠিক তেনেদৰে এইডোখৰত আমি দেখিবলৈ পাম গংগা নদী আৰু গংগা নদীৰ বিভিন্ন উপনদীসমূহক। ঠিক তেনেদৰে সামাজিক মানচিত্ৰৰ জৰিয়তে সম্পৰ্কিত ব্যক্তিসকলৰ মাজত আমাৰ অৱস্থিতি নিৰ্ণয় কৰিব পাৰোঁ। আমাৰ অৱস্থান সামাজিক পদ্ধতিত কোনটো পৰ্যায়ত আছে সেই বিষয়ে জানিবৰ বাবে সামাজিক মানচিত্ৰই আমাক যথেষ্ট সহায় কৰিব পাৰে। ঠিক তেনেদৰে আমাৰ সমাজত বিভিন্ন ধৰণৰ শ্ৰেণী থাকিব পাৰে, যেনেদৰে নিম্ন শ্ৰেণী, মধ্য শ্ৰেণী, উচ্চ শ্ৰেণী। এই নিম্ন, মধ্য, উচ্চ এই শ্ৰেণীবিলাকক সামাজিক মানচিত্ৰৰ জৰিয়তে নিৰ্ণীত কৰিব পাৰি। ঠিক তেনেদৰে আমাৰ সমাজত বিভিন্ন প্ৰকাৰৰ সমুদায় আছে, বিভিন্ন প্ৰকাৰৰ জনজাতি আছে। এই জনজাতি সম্প্ৰদায়বিলাকৰ অৱস্থানবিলাক আমি সামাজিক মানচিত্ৰৰ জৰিয়তে নিৰ্ণয় কৰিবলৈ অতি সহজ হয়। আমেৰিকাৰ প্ৰথিতযশা সমাজতত্ত্ববিদ চি ৰাইট মিলছৰ কথা এই অধ্যায়টিত অৱতাৰণা কৰা হৈছে। আমি এতিয়া জানিব লাগিব চি ৰাইট মিলছ হয় কোন। চি ৰাইট মিলছৰ জন্ম হৈছিলে 1916 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 1962 চনত। আৰু তেখেত আছিল এগৰাকী আমেৰিকান সমাজতত্ত্ববিদ, আৰু তেখেতে এখন সমাজতত্ত্বলৈ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি থৈ গৈছিলে, আৰু সেইখনৰ নাম হৈছে দ্য ছ'চিয়লজিকেল ইমাজিনেশ্যন। আৰু এই ছ'চিয়লজিকেল ইমাজিনেশ্যন নামৰ গ্ৰন্থখনতে তেখেতে আমাৰ দুটা বিশেষ ধৰণৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ বিচাৰিছিল। এটা হৈছে ব্যক্তিগত সমস্যা আৰু এটা সামাজিক বিতৰ্কিত বিষয়। ব্যক্তিগত সমস্যা বুলি ক'লে আমি কি বুজিব পাৰোঁ? ব্যক্তিগত সমস্যা আমাৰতো বিভিন্ন ধৰণৰ হ'ব পাৰে। যিহেতু তোমালোক এতিয়া উচ্চতৰ মাধ্যমিক শ্ৰেণীত আছা, ইয়াৰ পিছত তোমালোকে স্নাতক পৰ্যায়লৈ যাবা, তাৰপাছত স্নাতকোত্তৰ পৰ্যায়লৈ যাবা। ক্ৰমান্বয়ে তোমালোকৰ মানসিক চাপবিলাক বেলেগ হৈ গৈ থাকিব, আৰু তাৰ লগতে তোমালোকৰ মনত বিভিন্ন ধৰণৰ চিন্তাই তোমালোকক ভাৰাক্ৰান্ত কৰিব। এইবিলাকেই হৈছে তোমাৰ ব্যক্তিগত সমস্যা। আৰু সামাজিক বিতৰ্কিত বিষয় বা সামাজিক সমস্যা বুলি ক'লে আমি এনেকুৱা ধৰণৰ সমস্যাবিলাকক চিহ্নিত কৰিব পাৰোঁ, যেনেদৰে হৈছে তোমাৰ নিবনুৱা সমস্যা, সাম্প্ৰদায়িকতাবাদ, লিংগ বৈষম্য, জাতিবাদ মানে হৈছে ভাৰতবৰ্ষত যেনেদৰে এতিয়া জাতিবাদী যিটো ব্যৱস্থা, মানে আমাৰ এতিয়া
ভাৰতবৰ্ষৰ জাতিসমূহক 4টা ভাগত ভাগ কৰিছে বুলি আমি সকলোৱে জানো, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। আৰু এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ নামত এটা মানে ভেদাভেদৰ যি ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা যায়, সিয়ে হৈছে জাতিবাদ। আৰু এটা হৈছে তোমাৰ প্ৰজন্মৰ ব্যৱধান। এইবিলাককে সামাজিক সমস্যাৰ বিষয় হিচাপে চিহ্নিত কৰিছে আমেৰিকান সমাজতত্ত্ববিদ চি. ৰেড মিলছে। আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ঔপনিৱেশিকতাবাদৰ ভাৰতীয় সমাজৰ বিষয়ে। এতিয়া প্ৰথমতে আমি জানিব লাগিব ঔপনিৱেশিকতাবাদ মানেনো কি। ঔপনিৱেশিকতাবাদ মানে হৈছে কোনো এখন দেশে আন এখন দেশৰ ওপৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি সেই দেশত উপনিৱেশ স্থাপন কৰাকে ঔপনিৱেশিকতাবাদ বুলি কোৱা হয়। আৰু এই ঔপনিৱেশিকতাবাদ আৰু ভাৰতীয় সমাজৰ মাজত বিশেষ ধৰণৰ সম্পৰ্ক আমি দেখিবলৈ পাওঁ, কিয়নো ভাৰতবৰ্ষত সংঘটিত হোৱা বিভিন্ন ধৰণৰ সামাজিক পৰিৱৰ্তনত এই ঔপনিৱেশিকতাবাদৰ অৰিহণা বিশেষভাৱে উল্লেখনীয়। তেনেকুৱা এক পৰিৱৰ্তন হৈছে আধুনিকীকৰণ। আধুনিকীকৰণক সামাজিক পৰিৱৰ্তনৰ মূল স্বৰূপ বুলি অভিহিত কৰিব পাৰি। এতিয়া আমি জানিব লাগিব যে আধুনিক সমাজ মানেনো কি। যদি এখন সমাজ নিৰ্দিষ্ট লিখিত আৰু আনুষ্ঠানিক ৰীতি নীতিৰে পৰিচালিত হয়, উৎপাদনত আধুনিক যন্ত্ৰপাতি আৰু কলা কৌশল প্ৰয়োগ কৰে, শিক্ষাৰ উন্নতি, জটিল শ্ৰম বিভাজন আৰু সংমিশ্ৰিত সংস্কৃতিৰ প্ৰসাৰ ঘটে, তেন্তে তেনেকুৱা সমাজকে আধুনিক সমাজ বুলি অভিহিত কৰিব পাৰি। গতিকে কোনো এখন সমাজে যেতিয়াই উক্ত চৰিত্ৰসমূহ আহৰণ কৰে তেতিয়াই আধুনিক সমাজ হিচাপে পৰিগণিত হয়। আৰু আমি দেখিবলৈ পাওঁ ঔপনিৱেশিকতাবাদৰ পিছৰ পৰাই আমাৰ ভাৰতীয় সমাজত আধুনিকীকৰণৰ প্ৰসাৰ হৈছিল। ইয়াৰ পিছতে এটা হৈছে শিক্ষাৰ সম্প্ৰসাৰণ। এই ঔপনিৱেশিকতাবাদৰ ফলতে আমাৰ ইয়াত শিক্ষাৰ সম্প্ৰসাৰণ হৈছিল, কিয়নো ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ প্ৰসাৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। অৰ্থনৈতিক পৰিৱৰ্তন। অৰ্থনৈতিক পৰিৱৰ্তনত আমি ক'বলৈ পাৰোঁ যে ঔপনিৱেশিকতাবাদৰ আগত আমাৰ ইয়াত পৰম্পৰাগত এক অৰ্থনৈতিক ব্যৱস্থা আছিল। ঔপনিৱেশিকতাবাদৰ আৰম্ভণিৰ লগে লগে ইয়াত পুঁজিপতি অৰ্থনৈতিক ব্যৱস্থাৰ জন্ম হ'ল আৰু ইয়ে আমাৰ ইয়াত বিভিন্ন ধৰণৰ কল কাৰখানা, উদ্যোগপাতি স্থাপন হোৱাত বিশেষভাৱে অৰিহণা যোগালে। তাৰপিছতে হৈছে ৰাজনৈতিক পৰিৱৰ্তন। ৰাজনৈতিক পৰিৱৰ্তন বুলি ক'লে আমি ইয়াকে দেখাব পাৰোঁ যে ভাৰতবৰ্ষত এতিয়া আমাৰ গণতান্ত্ৰিক যি ৰাজনৈতিক ব্যৱস্থাৰ প্ৰচলন হৈছে তাৰে ফল হৈছে ঔপনিৱেশিকতাবাদ। ঔপনিৱেশিকতাবাদৰ ফলতে আমাৰ ইয়াত গণতান্ত্ৰিক এক ৰাজনৈতিক ব্যৱস্থাৰ জন্ম হৈছে। ইয়াৰ পিছতে আৰু এটা ব্যৱস্থাৰ ক্ষেত্ৰত ঔপনিৱেশিকতাবাদ জগৰীয়া, ই হৈছে জাতীয়তাবাদৰ জন্ম। আৰু আমি ইয়াতে দেখিবলৈ পাওঁ যে জাতীয়তাবাদ হৈছে ঔপনিৱেশিকতাবাদৰ 1 নম্বৰৰ শত্ৰু হয়। আৰু এই জাতীয়তাবাদৰ ফলতে আমাৰ ভাৰতৰ পৰা এই ঔপনিৱেশিক জাতি ইংৰাজসকলে বিদায় ল'বলগীয়া হৈছিল। তাৰপিছতে আমি দেখিবলৈ পাওঁ যে ভাৰতীয় সমাজত এক নতুন শ্ৰেণীৰ জন্ম হৈছিল এই ঔপনিৱেশিকতাবাদৰ ফলতে, ইয়ে হৈছে নগৰীয়া মধ্যবিত্ত সমাজ। আৰু আজিৰ এই আলোচনা কৰা অধ্যায়টোৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক কলা শাখাৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়টোৰ ওপৰত এক সম্যক ধাৰণা আমি আগবঢ়াবলৈ বিচৰা হৈছিল। আজিৰ পাঠৰ ইমানতে অন্ত পৰিছে। সদুশেষত আপোনালোকক অনুৰোধ জনাওঁ, এই দৃশ্যশ্ৰাব্য পাঠটিত অংশগ্ৰহণ কৰি আপোনালোকে কেনেধৰণে অভিজ্ঞতা লাভ কৰিলে তাক আমাক লাইক আৰু কমেণ্টৰ জৰিয়তে জনাই আমাক অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।